Hello, what is up people? Welcome to my another vlogs. আজি হৈছে 15 আগষ্ট ইন্ডিপেন্ডেন্স ডে। সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই স্বাধীনতা দিৱসৰ উপলক্ষে আমাৰ গোসাইগাঁৱৰ হায়াৰ ছেকেণ্ডাৰী স্কুল ফিল্ডত অনুষ্ঠান আছে। আমাৰ গোসাইগাঁৱৰ মাননীয় SDO ছাৰ আহি তাত পতাকা উত্তোলন কৰিব আৰু পতাকা উত্তোলনৰ লগতে পেৰেড হ'ব আৰু দলীয় নৃত্য পৰিৱেশন হ'ব। গোটেই বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে। Dilotin pasrap, mut. Dilotin arab, mut. Dilotin pasrap, mut. Jat, niklan jat. भारत माता की, भारत माता की, भारत माता की। Harish Chandra Burma, followed by Muslim Girls High School, led by Miss Priyanka Roy. Then we brought two contingents from St. Mary's English Medium School. The first contingent led by Mrs. Musari, and the girls contingent being led by Miss Priyanka Roy. SSC Rauli, Hari Rauli, Katrina Puram Police, Yutu Mole, Apisode Ase, Faida Usama, Nandi Rauli, Hari Rauli, Katrina Puram Police, Horisontal Mole, और Apisode Ase, Priyanka Roy, Katrina, Usama, Swami Usama, Katrina Rauli, High School, Roland Rauli, Katrina Rauli, और अगर हम संख्या में सर्विस किया हाई स्कूल और स्वास्थ्य कॉलेज अभी लोग एप्लीकेशन से मिला है
প্ৰথম পুৰস্কাৰ লাভ কৰিছে NCCৰ গোসাইগাঁও মহাবিদ্যালয়ৰ দলটিয়ে আৰু এই দলটিক নেতৃত্ব প্ৰদান কৰিছিলে বিপুল বৰ্মনে আৰু এই মাৰ্চ পাষ্টৰ প্ৰথম পুৰস্কাৰটি প্ৰদানৰ বাবে মই গোসাইগাঁও মহকুমাৰ মাননীয় মহকুমাধিপতি শ্ৰীযুত ৰাহুল কুমাৰ গুপ্তা মহোদয়ক মঞ্চলৈ আহ্বান জনাইছোঁ। May I request Honorable SDO Civil Gosaigam Rahul Kumar Gupta, please come forward on the stage. He will be giving away the trophy for the first prize for March Past competition. Once more, a big congratulations to NCC cadet from Gosain College. বিপুল বৰ্মনে গোটেই দলটিৰ হৈ আমাৰ মহকুমাধিপতি মহোদয়ৰ পৰা প্ৰথম পুৰস্কাৰ গ্ৰহণ কৰিছে। আমি দাতা আৰু গ্ৰহীতা দুয়োগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু NCC দলটিক তেওঁলোকৰ জয়যাত্ৰা অব্যাহত ৰখাৰ বাবে গাইজ মই এতিয়া উপস্থিত আছোঁ গোসাই কলেজৰ NCCৰ কামাণ্ডাৰৰ ওচৰত নামটো হৈছে বিপুল বৰ্মন। নমস্কাৰ। তোমাৰ কেনেকুৱা অনুভৱ হৈছে প্ৰথম পুৰস্কাৰ লাভ কৰি? বহুত ভাল লাগিছে, বহুত কষ্ট কৰিছোঁ আৰু আমাৰ লগত NCC বহুত ট্ৰেইনিং হয়, বহুত কষ্ট কৰিব লাগে, হাৰ্ড ৱাৰ্ক কৰিব লাগে, যেনে ৰানিং কৰিব লাগে। ফাৰ্ষ্ট ৰানিং কৰিব লাগে, কৰিবই লাগিব। আচ্ছা। তাৰপিছত যেতিয়া বডিটো হিট হয় তেতিয়াই আমালোকৰ কৰোঁ প্ৰেক্টিছটো আৰু বহুত দিনৰ পৰা কৰি আছোঁ আৰু আমালোকৰতো এইটো ট্ৰেইনিং হৈ থাকে, সেইকাৰণে ইমান প্ৰব্লেম হোৱা নাই। কৰোণা ভাইৰাছ প্ৰেক্টিছ কৰিব পৰা নাই, তথাপিও ভাল লাগিল, ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ আৰু ইয়াতে বহুত পাৰ্টিচিপেট কৰিছে, ইহঁতৰো ভাল হৈছে, তথাপিও আৰু অলপ কম বেছি থাকে, সেইকাৰণে আমালোক ফাৰ্ষ্ট পাইছে। ভাল লাগিছে আৰু বহুত ভাল লাগিছে। গোসাই কলেজৰ এটা গৌৰৱ, তোমালোকে ফাৰ্ষ্ট প্ৰাইজ গ্ৰহণ কৰিছা, ভাল লাগিছে আমাৰো। থেংক ইউ। চ' গাইজ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকৰ? যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে ভাল ভাল ভিডিঅ' বনাবলৈ জোচ আহিব।